এয়া কাৰ কাৰ খাবলৈ মন গৈছে কওকচোন। একাপ চেনি নিদিয়া চাহ আৰু এয়া লাডু। গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। বহুত গৰমৰ মাজতে মই এটা বস্তু বনাইছোঁ, ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাওঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মইনো আজি কি বনালোঁ আহকচোন চাওঁ। নাৰিকলটো কাটি লৈ মই এনেকৈ ক'লা বাকলিটো এৰুৱাই লৈছোঁ। তাৰপিছত মই মিক্সিত পিচি পেলাই লাডুটো বনাম। আচলতে ৰুকনিখনত ৰুকিলে নাৰিকলৰ লাডুটো খাই বেছি ভাল লাগে, তথাপিও আজিকালি বহুত তলত বহিবলৈ অসুবিধা হয়, সেইকাৰণে মই মিক্সিতেই নাৰিকলটো পিচি লওঁ। একেবাৰে কম সময়তে মই নাৰিকল দুটা পিচি ল'লোঁ। এতিয়া আপোনালোকে কেনেকৈ বনায় বাৰু? মই কেনেকৈ বনাওঁ আজি তাকেই আপোনালোকে চাই থাককচোন। মিহলাই দিম চেনি, ইয়াত চেনি মিহলাই দিম, দি পেলাই অলপ সময় মই গাপ দি পেলাই চেনিখিনি নাৰিকলৰ লগত মিলিবৰ কাৰণে থৈ দিম। যিহেতুকে মোৰ নাৰিকল দুটা, সেইটো কাৰণে মই এই কাপটো, ইমান জোখৰ কাপ এটাত মই 1 কাপ চেনি মিহলাইছোঁ। এতিয়া চেনিখিনি মই নাৰিকল আৰু চেনিখিনি পূৰা মিহলি হ'বলৈ দিম। দি পেলাই মই আধা ঘণ্টা ঢাকনা মাৰি থৈ দিম। তাৰপিছতহে মই নাৰিকলৰ লাডুকেইটা ভাজিম। চাই থাককচোন আপোনালোকে। এতিয়া মই নাৰিকলখিনি আধা ঘণ্টা মই গাপ দি থৈছিলোঁ। এতিয়া নাৰিকলখিনি এয়া চাওকচোন কি ধুনীয়াকৈ মিলি গ'ল, কি ধুনীয়াকৈ একেবাৰে আঠা আঠা হৈ গ'ল। এতিয়া মই নাৰিকলখিনি ভাজি পেলাম। এয়া চাওকচোন, মই এতিয়া নাৰিকলটো ভাজিম। কুকাৰটো মই উঠাই লৈছোঁ। মই কুকাৰতেই নাৰিকলৰ লাডু বনাওঁ। কুকাৰটো বেছি গৰম হ'বলৈ নিদিওঁ। বেছি গৰম হ'লে নাৰিকলখিনি দিয়াৰ লগে লগে ৰঙা হৈ যায়। মই ইয়াত অকণমান এতিয়া ঘিউ দি লৈছোঁ নাৰিকলখিনি লাগি নধৰিবৰ কাৰণে। বেছি দিব নালাগে, অকণমান দিলেই হ'ব। এয়া মই নাৰিকলখিনি একেবাৰে কম জুইত ভাজি আছোঁ। নাৰিকলখিনি চাওকচোন, গেছটো বেছি জুই নিদিব, বেছি জুই দিলে ৰঙা হৈ যায়। আপোনালোকে কেনেকৈ কৰে আচলতে মই নাজানো, কিন্তু মই এনেকৈয়ে বনাওঁ। মোৰ নাৰিকল ভাজা হৈ গ'ল। এতিয়া বহুত গৰম, মই কিনাৰৰ পৰা লাডুখিনি লাহে লাহে বনাই থাকিম। এয়া চাওক, মোৰ এটা লাডু হৈ গ'ল। কিমান ধুনীয়াকৈ গোল হৈছে দেখিছে লাডুটো? খায়ো একদম বহুত টেষ্ট লাগিব। আপোনালোকেও বনাই চাহৰ লগত গৰমে গৰমে খাবচোন। এয়া মই বনাই আছোঁ, এয়া লাডু বনাই আছোঁ। এয়া চাওক, মই আচলতে আলহীক বিস্কুট, ভুজিয়া বা কিবাকিবি সৈতে চাহ দিয়াতকৈ নিজে হাতেৰে কিবা এটা বনাই খুৱাই বহুত ভাল পাওঁ। ভাত খোৱা আলহীয়ে হওক বা চাহ খোৱা আলহীয়ে হওক, মই নিজে বনাওঁ। মই বহুত ভাল পাওঁ আলহী আহিলে, আৰু এনেকৈয়ে ল'ৰা ছোৱালীকেইটাক দিও ভাল পাওঁ। মানুহজনটো ঘৰত নাথাকেই, যেতিয়া আহে মই তেওঁকো এনেকৈ বনাই একাপ চাহ খুৱাই খুব ভাল পাওঁ। এয়া মোৰ লাডু ৰেডি হৈ গ'ল। এয়া চাওকচোন, কোনে কোনে ভাল পায়। ইমান কম সময়তে এইখিনি দুটা নাৰিকলৰ লাডু এইকেইটা বনালোঁ। বেছি সৰু সৰু কৰা নাই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদিহে ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।